হেল্ল' গাইজ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ বন্ধু বান্ধৱীসকল চবেই ভালে আছে। হয় বন্ধু বান্ধৱীসকল, আজি আছাম পুলিচ ৰিজাল্ট 2022 হয়। আজি অসম পুলিচৰ যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আছিল আমাৰ অসমত 2022 বৰ্ষৰ, এই গোটেইখিনি আছাম পুলিচৰ আজি ৰিজাল্ট দিব। ইয়াত চাক লিখা আছে, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড SLPLB has already completed all the requirements posted for the recruitment sub inspector UV and AB well as a constable UV and AB postage of Assam Police and Assam Police Commando Battalions. যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট ওলাইছিল আছাম পুলিচ কমাণ্ডো বেটেলিয়নছ বা এনে আছাম পুলিচ ABUB, আছাম পুলিচ SIAB, আছাম পুলিচ SIUB, ইয়াত চাওক চাব ইনস্পেক্টৰ ইন UB আছাম পুলিচ 306টা পোষ্ট আছিল। চাব ইনস্পেক্টৰ AB ইন আছাম পুলিচ 320টা পোষ্ট আছিল। কনষ্টেবল AB আছিল 1429টা পোষ্ট। কনষ্টেবল UB আছিল 705টা পোষ্ট। কনষ্টেবল AB ইন আছাম বেটেলিয়ন 2450টা পোষ্ট। তাৰপিছত চিভিল ডিফেন্স ডেমনষ্টাৰ প্ৰিভিয়াছ অপাৰেটৰ ৱায়াৰলেছ অপাৰেটৰ তাৰ 42টা আছিল। এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলৰ চিভিল ডিফেন্স 10টা পোষ্ট আছিল। তো এই গোটেইখিনি পোষ্টৰ আজি ফাইনেল ৰিজাল্ট, মানে যিখিনি বন্ধু বান্ধৱীসকলৰ নাম আহিব এইটো ৰিজাল্ট তেখেতসকলৰ চাকৰিটো সম্পূৰ্ণৰূপে হৈ গ'ল। তো ফাইনেল ৰিজাল্ট দিছে আজি, তো বহুত ভাল কথা। যি বন্ধুসকলে পাইছে তেখেতসকললৈ শুভেচ্ছা থাকিল যে আপোনালোকে লাইফত আৰু আগবাঢ়ি যাব পাৰে। তো আজি আছাম পুলিচৰ ফাইনেল ৰিজাল্ট দিলে বহুতৰে ভাল লাগিলে চাগে। তো আজিৰ আপডেটটো এইটোৱে আছিল। তো আপোনালোকে কেনেকৈ ফাইনেল ৰিজাল্ট চেক কৰিব চাওক, আপোনালোকে যিটো বিভাগত দিছিলে সেইটো বিভাগত গৈ ক্লিক কৰি পেলাই আপোনালোকে আপোনালোকৰ ইয়াত চেক ইয়ৰ ৰিজাল্ট চাওক। তো ইয়াত আপোনালোকৰ যিটো ফিজিকেলৰ আপোনালোকৰ ৰোল নাম্বাৰটো আছিল, এই ৰোল নাম্বাৰটো ইয়াত এড কৰিলে আপোনালোকে আৰামত আপোনাৰ ফাইনেল ৰিজাল্টটো চাব পাৰিব যে আপুনি পাছ হৈছে কি নাই। তো যি বন্ধু বান্ধৱীসকলে পাছ হৈছে তেখেতসকলে বহুতো শুভেচ্ছা থাকিল। তো আশা কৰোঁ ভিডিঅ'টো বহুত ভাল লাগিলে তো ভিডিঅ'টো যদি ভাল লাগিছে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোলৈ নতুনকৈ ছাবস্ক্ৰাইব কৰিব।